হেল্ল' গাইজ, আজি আমি যাই আছোঁ আমিনগাঁৱৰ এখন ধুনীয়া চাহ পাৰ্কত। পাৰ্কখন খোলা বহুত দিন হ'ল, কিন্তু যাই পেলাই মানে ভিডিঅ' কৰা হোৱা নাছিল। আগতে গৈছিলোঁ কিন্তু ভিডিঅ' কৰা হোৱা নাছিল, সেইকাৰণে ভাবিলোঁ আজি যাই আছোঁ এটা ভিডিঅ' এটা কৰোঁ, আপোনালোককো দেখা অলপ। আৰু আমাৰ লগত যাই আছে পিংকু আৰু মই। এতিয়া আমি আমিনগাঁও আহি পালোঁ। আমিনগাঁৱৰ পৰা এতিয়া আমি অলপমান আৰু আমিনগাঁৱৰ সেইখিনিতে আমিনগাঁৱে পৰে, এতিয়া আমিনগাঁৱৰ পৰা অলপমান যাব লাগে আৰু আপোনালোকক তাতে লগ পাইছোঁ যাই কিনে কেনেকুৱা হয় কি হয় আপোনালোকক ভালকৈ দেখাম। আৰু তাতে বহুত ধুনীয়া ধুনীয়া এক্টিভিটিছো কৰা হয়, ৱাটাৰ এক্টিভিটিছ আমি চাম, পাৰিলে কৰিমো, চাওঁ যাই। চ' আমি আহি পাই গ'লোঁ। এতিয়া গাড়ীখন মানে ভিতৰতে ৰাখি হ'ব, ভিতৰত পাৰ্কিং লয় আপোনাৰ 30 টকাকৈ, আৰু ইয়াতে আপোনালোকৰ টিকেট লয়। এই টিকেট কাউণ্টাৰ এইটো। আৰু আমি ভাবিলোঁ ভিতৰতে ৰাখোঁ, গাড়ীখন বাহিৰতো ৰাখিব পাৰি, কিন্তু বাহিৰত আমি ৰখা নাই, ভাবিলোঁ কি ভিতৰতে ৰাখোঁ, ভিতৰত ছেফটিয়ে বেছি। আপোনাৰ ভিতৰত বেছি গাড়ী নাথাকে, বাহিৰত বহুত গাড়ী আছিল, ভিতৰতে ৰাখোঁ সেইকাৰণে গাড়ীখন। চলো গাড়ীখন পাৰ্কিং কৰি আপোনালোকক লগ পাই আছোঁ। চ' ফাইনেলি আমি আহি পাই গ'লোঁ আমিনগাঁৱৰ সেই মজা নতুন পাৰ্কখন। এইখন হয় সেই পাৰ্কখন, আপোনালোকৰ স্পি ৱাল্ক বুলি আছে, নতুনকৈ নাম দিয়া নাছিল, নাম দিয়া হ'ল স্পি ৱাল্ক চাৰাইঘাট লেক। চ' কেনে মানুহ কেনে আজি বহুত মানুহ আহিছে, মই দেখা পাব পাৰে আপোনালোকে কিমান মানুহ। এইবিলাক গোটেই টিকেট কাউণ্টাৰত মানুহ নাথাকে, আৰু ইমান মানুহ লাইন ধৰি কেনে মই টিকেট কাটিব নোৱাৰোঁ, সেইকাৰণে অলপ ৰখি কেনে আৰামছে টিকেটটো কাটিম চববিলাক। চ' ফাইনেলি আমি টিকেট কাটি ভিতৰত আহি গ'লোঁ। আৰু আপোনাৰ টিকেট লৈছে তোমাৰ এই দুখন পাৰ্চন দুটাৰ 30 টকা 60 টকা, আৰু ইফালে কাৰ পাৰ্কিঙো লৈছে 30 টকা 90 টকা। ভিতৰত সোমাওঁ আমি, ইফালে গেট, ইফালে ধুনীয়াকৈ ইফালে সোমোৱা, ইফালে ধুনীয়াকৈ ভিতৰত সোমাম। মানুহ কিন্তু চাব লগা মানুহ, কি মানুহ এই চাব পাৰে মানুহ, কেনে মানুহ কেনে মানুহে কেনে মানুহ আছে। এইবিলাক স্পীড বোট কিবা কিবি ধুনীয়া ধুনীয়া কৰি আছে, এইবিলাক স্পীড বোট এইবিলাক কৰি আছে, আপোনাৰ চাব পাৰে। এইটো তাতো আমি চাওঁ কি কি আছে, মানুহ চাব পাৰে আপোনালোকে কেনে মানুহ। আজি ৰবিবাৰ না, ৰবিবাৰ কাৰণে ফুল মানুহ আছে, একদম ফুল মানুহ। এইবিলাক কাৰ পাৰ্কিং একদম ফুল, এইবিলাক আপোনালোকৰ স্পীড বোট চলাইছে তাত। লেকটোৰ কাষত আহিছোঁ আমি, ইয়াতে ধুনীয়াকৈ স্পীড বোট বাগেৰে কৰি আছে, চাব পাৰে আপোনালোকে কি মজাকৈ। এই চালা আৰু এইটো আমাৰ ইয়াতে মানে এনেকুৱা এটা প্ৰথম পাৰ্ক বুলি ক'ব পাৰি, য'ত মানে স্পীড বোট বাগেৰে আৰু কিবা কিবি মানে চলাব পৰা চিষ্টেম আছে, আৰু এইবিলাক চাব পাৰে মানুহবিলাকে। এইটো পাৰ্কটো ইয়াতে মানে এইবিলাক লাইফ জেকেট পিন্ধি কিনে মানুহে ধুনীয়াকৈ আপোনাৰ স্পীড বোট বাগেৰে কিবা কিবি এইবিলাক ৱাটাৰ এক্টিভিটি কিবা কিবি কৰিব পাৰে আৰু ধুনীয়াকৈ। সেইকাৰণে এইটো বহুত স্পেচিয়েল, আৰু সেইকাৰণে ইয়াতে মানে বহুত মানুহ আছে, মানে চাব পাৰে এইবিলাক কিমান হ'ব মানুহ, বহুত মানুহ এইবিলাক। ইয়াত মজাকৈ মানুহবিলাকে বহাগিলা জাগাও আছে, ইয়াত বহাকৈ বহি কিনে কোনবিলাক কিবা কৰি আছে ইয়াতে। বতাহ কিন্তু ভালে বতাহ দিছে, বৰষুণ দিছে যদিও বতাহটোৰ কাৰণে ভাল লাগিছে আৰু কিবা এটা। মানুহ কিন্তু বাপ স্পীড বোট ষ্টাৰ্ট দিছে, পুৰা চাউণ্ড কেনে চুপাৰ বাইকৰ নিচিনা চাউণ্ড। ফটো উঠা মানুহ আকাল নাই কিন্তু আমি কেতিয়া ফটো উঠি মানুহজনে কমা কিমান ফটো উঠিব নোৱাৰি, ফটো পাব নহ'ব, এতিয়া মানুহজনে অলপ কমা কৰে ফটো চাব পাৰে আপোনালোকে। এইটো বস্তু বঢ়িয়া বনাইছে ন, কিহৰ পৰা বনাইছে বস্তুটো, আচ্ছা কৰি কিহৰ বনাইছিল লাৰিজন, কিহৰ লোহাৰ নেকি, লোহাৰ বস্তুকেইটা পুৰা চাব পাৰে। ৱাটাৰ জেট বা কি পাকাই দিছে, আপোনালোকে দামবিলাক চাব পাৰে। ইয়াতে বেতন বৰ্ডত আপোনালোকৰ 250 টকা, আগতে 300 টকা দাম কমাই দিছে ন। স্পীড বৰ্ডত আপোনালোকৰ 350, আৰু জেট স্কি 500। ফিল এটা আছে কিন্তু মানুহ কিন্তু নন ষ্টপ উঠিয়ে আছে। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, তেতিয়া আপোনালোকে এইখিনি জেগাত পাৰ্কখনৰ ভিতৰতে এইখিনি জেগাত আনিব পাৰে। ইয়াতে আপোনালোকৰ বেলুনৰ ভিতৰত এনেকৈ সৰু পোৱালীবিলাকে খেলি আছে। এইখিনি জেগা মানে স্পেচিয়েলি সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বনোৱা হৈছে। এইখিনি জেগা, সেইফালে আপোনালোকৰ ৱাটাৰ এক্টিভিটিছবিলাক আছে। এইখিনি জেগাত আপোনালোকৰ ৱাটাৰ এক্টিভিটিছবিলাক গোটেইবিলাক আছে, আৰু এইখিনিত আপোনালোকৰ সৰু পোৱালীবিলাকে খেলা ধূলা কৰা জেগাবিলাক আছে। আৰু এনেকৈ ভালেই ঠিকে আছে, আৰু জেগাখন মানে ইমান ডাঙৰ নহয়, সৰু হিচাপত মানে বহুত বস্তু আছে ন। কেনে লাগছে তোৰ আহি কেনে লাগছে? মানুহ বেছি হৈছে আজি ইয়ে মানুহ ভাল নালাগে।
হয় না এইবিলাক কাপালবিলাকো আহিছে মই তোৰ লগত আহিব লগা আছে দেখিছা এইবিলাক কাপালবিলাক আহিছে মই তোৰ লগত আহিব লগা আছে তোৰ কোনো হপ্তে কিয় নাই তাৰ পিছে বি লবি ন মানে না কিয় সঁচাকৈ আপি চেপি লোৱাতকৈ নিজৰ ঘৰৰ মানুহক লৈ আহিব গাইছ হয় না আপি চেপি লোৱাতকৈ নিজৰ ঘৰৰ মানুহক লৈ আহে ভাল আমি আনিম একদিন না কি কয় মাই হাতত ল'বি আমাৰ মাহঁতক ল'ম একদিন সিহঁতৰ মাহঁতক ল'ম আহি যাম চাব লাগে এইবিলাক জেগা চাব লগা জেগা ঘৰৰ মানুহ যাব চাব লগা জেগা আৰু আপোনালোকৰ সেইফালে ডিচি পাৰ্ক আপোনালোকে চাগে ভাবি আছে লোকেশ্যনটো ক'ত আপোনালোকৰ ইফালে গ'লে লেফ্ট চাইডে গ'লে আপোনালোকৰ চিধা গুৱাহাটী যায় আৰু ইফালে গ'লে আপোনালোকৰ ইফালে আপোনালোকৰ ডিচি অফিচটো আছে ইফালে চিধাকৈ টাৱাৰটো যে দেখিছে টাৱাৰটো সেইখিনি আপোনালোকৰ ডিচি অফিচটো আছে এই ডিচি অফিচটোৰ ওচৰতে হয় আপোনালোকে আহিব পাৰে ভালে এইবিলাকৰ জিৰণি লোৱা ঠাই আছে ইয়াত জিৰণি ল'ব পাৰে আমি ইয়াত ধুনীয়াকৈ জিৰণি লৈ আছোঁ নাই কি এইফালে সূৰ্য অস্ত গৈছে এইফালে কি মজা এটা ভিউ হৈছে চ' গাইজ এইটোৱে আছিলে আজি ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব তেতিয়া ইয়াৰ পৰা আমি ওলাই যাই থাকোঁ বেছি টাইম থাকি লাভ নাই ইয়াতে মানুহ বহুত হৈ আছে আন্ধাৰো হৈছে বেছি টাইম থাকি লাভ নাই সেইকাৰণে আমি বঢ়িয়াকৈ ওলাই যাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ